নমস্কাৰ, মই মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। মই একেবাৰে চিম্পলভাৱে কেটলি মুখত দিয়া পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। হয়তো এই ৰেচিপিটো সকলোৰে জানেই, তথাপিও মইনো কেনেকৈ বনালোঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে বলকচোন মই কেনেকৈনো বনালোঁ তাকে দেখাওঁ। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ। অলপ সময় ৰ'দত শুকুৱাই লৈছিলোঁ। তাতে মই 3 চামুচ চেনি এড কৰিছোঁ। বেছিকৈ দিয়া নাই কাৰণ মিঠাটো হ'ব, মই নাৰিকল দিম যিহেতুকে। আধা চামুচ বেকিং পাউডাৰ দিছোঁ কাৰণ পিঠাটো তেতিয়া অলপ ছফ্ট হয়, খাবলৈ ভাল হয়। নাৰিকল মই গোটেইখিনি একেবাৰে দি নিদিওঁ, অলপ থৈ দিম ভাজি পেলাই, তেতিয়া পাছত ব্যৱহাৰ কৰিব পাৰি। এতিয়া নাৰিকলখিনি পিঠাগুড়িত ভালদৰে মিক্স কৰি লওঁ। এতিয়া কমকৈ পানী দি এইটো ভালদৰে সানিব লাগিব, কাৰণ একেবাৰতে বেছি পৰিমাণৰ পানী দি দিলে এইটো পিঠাগুড়িটো পনীয়া টাইপৰ হৈ যাব, এইটো ভাল নহ'ব। দেখিছেনে, মুঠি মাৰিলে লাডু হৈ যোৱাকৈ হৈ গ'ল আৰু মোৰ পিঠাগুড়ি। এতিয়া পাতল চালনী এখনত চালি ল'ম। এইখন চালনী মই সাধাৰণতে বেলেগ কামত ব্যৱহাৰ নকৰোঁ, খালি মই পিঠা বনালে কেতিয়াবা প্ৰয়োজন হ'লে তেতিয়া ব্যৱহাৰ কৰোঁ। চালি হৈ গ'ল মোৰ, ধুনীয়া হৈ গ'ল দেখিছেনে। নাচালিলে এইবোৰ লদালদি হৈ থাকে, তেতিয়া পিঠাটো ভাল নালাগে দেখিবলৈ। এতিয়া মোৰ যিখিনি নাৰিকল বাকী ৰৈছিলে সেইখিনি মই ভাজি ল'ম। ইফালে কেটলিত মই ধুনীয়াকৈ কেটলিৰ মুখখনত সোপা দি লৈছোঁ, অকণমান কাগজ দি পেলাই যাতে হাৱাটো ওলাই যাব নোৱাৰে। পানী গৰম হ'বলৈ দি থৈছোঁ। এয়া দেখিছেনে, মোৰ এটা পিঠা হৈ গ'ল, কিন্তু সেইখিনি দেখুওৱা নহ'ল ভিডিঅ'টো। ইমান ধুনীয়া হৈ গৈছে চাওকচোন। এতিয়া চাওক, ইয়াৰ মাজত মই নাৰিকল দিছোঁ, যিখিনি ভাজি লোৱা নাৰিকল আছিলে পিঠাটোৰ মাজত দিছোঁ, তেতিয়া খাবলৈ এটা বেলেগ টেষ্ট আহে। সম্পূৰ্ণ এখন পাতল কাপোৰে ঢাকি দিছোঁ, কটনৰ। এখন পুৰণা গামোচাৰ কাপোৰে হয়। এয়া দেখিছে, মোৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া আমি গৰম গৰম চাহৰ লগত খাওঁ। বাই বাই।